নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ এই চিলভাৰ ড্ৰেগন এলোকেচিয়া জোপাৰ বিষয়ে। প্ৰায় 4-5 মাহমানৰ আগতে নাৰ্চাৰীৰ পৰা 90 টকা দি পিনি মই এই প্লাণ্টজোপা লৈ আহিছিলোঁ আৰু আজি ইমানখিনি হৈছেগৈ। ইয়াৰ পাতটো চাওকচোন, চিলভাৰ কালাৰ আৰু খুব ধুনীয়া হয়, আঁচ থকা এনেকৈ। আৰু এই এলোকেচিয়া জোপা ৰুওঁতে মই সাধাৰণ যিটো মাটি, বালি আৰু গোবৰ, শুকান গোবৰ দি ৰোৱা হৈছিলে। আৰু পিছফালে পাতটোৰ এনেধৰণৰ দেখা যায়। আৰু ইয়াত বিভিন্ন ধৰণৰ আৰু সৰু সৰুকৈ পুলি ধেৰ ওলাইছে। পিছত ইয়াক ছেপাৰেট কৰি নতুন পুলি বনাব পৰা যাব। এই এলোকেচিয়া জোপা আচলতে ছাঁ জেগাত ৰাখিব লাগে, নহ'লে ইয়াৰ পাতটো জ্বলি যায়। আৰু মোৰ এই দুখিলা পাত অলপ জ্বলা নিচিনা হৈছে, তথাপি একো নাই, ধুনীয়াকৈ এতিয়া আকৌ গ্ৰ'থ হ'ব। খালি আপোনালোকে ছাঁত ৰাখিব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।